সমগ্ৰ বিশ্বৰ ইছলাম ধৰ্মাৱলম্বী সক্ষম ব্যক্তিসকলে পবিত্ৰ মক্কা আৰু মদিনাত হজ আদায় কৰিবলৈ নিজ নিজ দেশৰ পৰা ৰাওনা হোৱাৰ সময়তে কাৰ্বি আংলং জিলাৰ ডিফুৰ পৰা একেটা পৰিয়ালৰ 3গৰাকীকৈ লোক পবিত্ৰ মক্কালৈ হজ যাত্ৰাৰ বাবে ৰাওনা হোৱা ঘটনাই ডিফুৰ ইছলাম ধৰ্মাৱলম্বীসকলৰ বাবে এক গৌৰৱৰ বিষয়বস্তু হৈ পৰিছে। এই উপলক্ষে দেওবাৰে পুৱা 9 বজাত ডিফু মছজিদ প্ৰাংগণত এক বিদায় সম্ভাষণ অনুষ্ঠান আৰু সমজুৱা দোৱা মাগফিৰাতৰ আয়োজন কৰা হয়। ডিফুৰ দেৱান বস্তিৰ নিবাসী আজিজুৰ ৰহমান লস্কৰ, তেওঁৰ পত্নী জামিলা খাতুন আৰু তেওঁলোকৰ কনিষ্ঠ পুত্ৰ ৰেকিবুদ্দিন লস্কৰ হজযাত্ৰী হিচাপে ডিফু মছজিদ প্ৰাংগণত উপস্থিত হোৱাৰ পিছত ডিফু মছজিদ কমিটিৰ উদ্যোগত ডিফু মছজিদ কমিটিৰ সভাপতি তাজউদ্দিন আলীৰ উপস্থিতিত ডিফু মছজিদৰ ইমাম মৌলানা আলহাজ গিয়াজুদ্দিনে কাছিমিয়ে হজযাত্ৰীসকলৰ হজযাত্ৰাৰ জৰিয়তে সকলোৰে মনোকামনা পূৰণ হোৱাৰ লগতে বিশ্ববাসীৰ মাজত শান্তি স্থাপনৰ বাবে অদৃশ্যজনৰ ওচৰত দোৱা মাগফিৰাত কৰে। ইয়াৰ উপৰি তিনি মাতৃপুত্ৰ স্বামীৰ হজযাত্ৰা যাতে সুকলমে আদায় হয় তাৰ বাবেও দোৱা প্ৰাৰ্থনা কৰা হয়। আজি বিদায় সম্ভাষণ অনুষ্ঠানত অনুৰাগী আৰু শুভাকাংক্ষীসকলে হজযাত্ৰালৈ ৰাওনা হোৱা তিনি মাতৃপুত্ৰ আৰু স্বামীৰ লগত স্নেহালিংগন কৰাৰ লগতে ফুলাং গামোচাৰে বিদায় সম্ভাষণ জনায়। বিশ্বৰ পৰা মক্কা মদিনাৰ হজযাত্ৰালৈ ইতিমধ্যে হাজী চাহাবসকল ৰাওনা হৈছে। তাৰ লগত সংগতি ৰাখি আমাৰ কাৰ্বি আংলং ডিষ্ট্ৰিক্টৰ ডিফু চহৰত স্থায়ী 2জন মতা মানুহ আৰু এজনী মহিলা মানুহ ইয়াৰ পৰা হজযাত্ৰা আজিৰ দিনটোত আৰম্ভ কৰিছে। সেই যাত্ৰাত আমি ডিফুবাসী মানুহ বৰ আনন্দিত হৈছোঁ। আমি তেখেতসকলক নিজৰ কাৰণে দোৱাৰ দৰখাস্ত ৰাখিছোঁ। খাছ কৰি আমাৰ দেশৰ কাৰণে দোৱা কৰিব বুলি তেওঁলোকে আমাক এটা আশা দিছে। আমাৰ ডিফুৰ কাৰণে কাৰ্বি আংলঙৰ কাৰণে শান্তিৰ বাৰ্তা এটা তেওঁলোকে মক্কা মদিনাত আগবঢ়াব আৰু আমিও তেওঁলোকৰ কাৰণে দোৱা ৰাখিছোঁ। তেওঁলোকে এই হজযাত্ৰা আৰম্ভণিৰ পৰা শেষলৈকে সুকলমে কৰি আহিব বুলি এটা আল্লাহৰ জাতৰ ওপৰত বিশ্বাস। সেই বুলি আমাৰ এটা আপোনালোকৰ সকলোৰ ওচৰত আমাৰ ফালৰ পৰা দোৱাৰ দৰখাস্ত। ডিফুৰ পৰা হালিমা বেগমৰ ৰিপৰ্ট, খবৰ 24x7।